মই কথা এটা কৈ লওঁ আপোনালোকে এখন মোক দাবীখিনি দিছে মই সমস্যাটো মই বুজি পাইছোঁ কিন্তু ইয়াতে আপোনাৰ অকণমান ভুল এটা হৈছে আপুনি কাৰোবাক এড্ৰেছ কৰি দিব লাগিব হয় কাৰোবাক মুখ্যমন্ত্ৰী আপোনালোকে মুখ্যমন্ত্ৰীক দিব পাৰে বা স্বাস্থ্যমন্ত্ৰীক দিব পাৰে এইখিনি দাবীখিনি ঠিকে আছে আমি তাৰমানে কামৰ কাৰণে আমি দিনে ৰাতি আমি কাম কৰোঁ আজি এই কামৰ কাৰণে আমি কোনো পইচা পোৱা নাই বিনিময় পোৱা নাই আমি ছাৰ্ভে কৰি আছোঁ আজি ছাৰ্ভে আজি এই ফৰ্ম দিলোঁ তহঁতক ফৰ্ম দিলোঁ আজি কালি আমাক ছাৰ্ভে কৰি দিওঁ আমি সিমান কৰিব নোৱাৰোঁ আমি 5 মাহ হয় পইচা নোপোৱা পোৱা নাই আমি 5 মাহ যদিও পইচা খোজে কয় কি বাইদেউ আমাৰ একাউণ্ট বন্ধ হৈ আছে আমি আপোনালোকে মোক পইচা দিম অহা মাহৰ পইচা 5 তাৰিখত পইচা দিয়া কথা আছিলে এতিয়া কয় কি অহা মাহত পইচা দিব আশা আমি আশা কৰ্মীয়ে পোৱা নাই পইচা পোৱা নাই এই আশা কাম আমি 2006 চনৰ পৰা নিয়োজিত হোৱাৰ পিছত ইমান কামৰ বোজা দিছে আমাৰ প্ৰত্যেকজনে আশাৰ বেমাৰ হৈ গৈছে আমি যে ঘৰত থুকত এখান্তি ল'ৰা ছোৱালী লৈ বহি যে ভাত খাম সেইটো সময় আমাক দিয়া নাই তাৰমানে এটা কামৰ পিছত এটা কাম আমাক দিয়ে আছে আমি একদিনমান ঘৰত বহি থাকিম যে সেই সময় নাই আৰু কাম দিয়ে আজি যদি দিয়ে কালিয়ে ৰিপৰ্টখন দিব লাগে ইহঁতক এই আমাক এনেকুৱা কামত ব্যৱহাৰ কৰি আছে তো চৰকাৰক ইয়াৰ দ্বাৰা আমি অনুৰোধ জনাব খুজিছোঁ যে আমিও মানুহ আমাৰো ল'ৰা ছোৱালী আছে আমাৰো এখন সংসাৰ আছে আমাক যাতে ইমান কামৰ প্ৰেছাৰ নিদিয়ে বা বোজা নিদিয়ে আৰু তাৰ পিছত এটা কথা মই ক'ব খুজিছোঁ আমাৰ আশাবিলাকৰ মাজত কোনোবা হায়াৰ ছেকেণ্ডেৰী আছে কোনোবা মেট্ৰিক পাছ আছে কোনোবা BA পাছ আছে তে আমাক 4 গ্ৰেডৰ চাকৰিৰ কাৰণে এওঁলোকে যদি চৰকাৰে কিবা এটা সুবিধা দিলে হয় আমি ভাল পালোঁ হয় এইটো মই ক'ব খুজিছোঁ আশাবিলাক যেনে সাহায্য দিয়াৰ কথা সেইবিলাকো দিয়া নাই আমাৰ ঘৰৰ যে ল'ৰা ছোৱালী আছে তাকো আমি কেয়াৰ দিব নোৱাৰোঁ কিন্তু আমাৰ আশাকৰ্মী ল'ৰা ছোৱালী যদি HS LC আৰু HS যদি পাছ কৰে সিহঁতক পঢ়াৰ সুবিধা কৰি দিব লাগে আৰু জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ কমোৱা কিন্তু এতিয়া 2টা কামৰ বিনিময় এতিয়া আমাক 72টা কাম দিছে 72টা কাম আমি আশাকৰ্মী সকলোৱেতো মেট্ৰিক পাছ হায়াৰ ছেকেণ্ডেৰী পাছ নহওঁ আমি আশাকৰ্মী সাধাৰণতে 8 পাছ বুলি কৈছিল এতিয়া কি সকলো আশাকৰ্মীয়ে ইংলিছ টু ইংলিছ কৰিব পাৰিব নেকি এয়া গোটেইখিনি যিখিনি ফৰ্ম আমাক দিছে গোটেইখিনি ফৰ্ম ইংলিছত দিছে ফিলআপ কৰিবলৈ কোনোবাই আশা পাৰে কোনোবাই নোৱাৰে আমি কাম কৰোঁতে কৰোঁতে আশাবিলাক বুঢ়া হৈ গৈছোঁ এতিয়া তাৰমানে আমি অলপ নৰম হৈ পৰিছোঁ এতিয়া আমি কাম কৰাৰ বোজাটো ইমান ল'ব নোৱাৰোঁ আৰু আমাক যেতিয়া মাননি দিব লগা আছে আমাক 3000 টকা দিব বিচাৰিছিল কিন্তু এতিয়া আমাক 2000 টকা দিছে বাকী 1000 টকা ক'ত গ'ল সেইখিনি পইচা আমি কিয় পোৱা নাই চৰকাৰৰ ওচৰত আমাৰ এইটোই আবেদন যেতিয়া আমাক পইচা দিব আমাক সকলো পইচাখিনি দিব লাগিব গাঁৱত গ'লে আমি JSI বেনিফিচিয়াৰীৰ লগত কথা ক'ব নোৱাৰোঁ বেনিফিচিয়াৰীয়ে মোক গাঁৱৰ পৰা খেদি দিয়ে যাতে আমি বেনিফিচিয়াৰীখিনিয়ে পইচা ভালকৈ পায় বেলেগ বেনিফিচিয়াৰীক যিদৰে দৰমহা দিছে আমাক তেনেকৈ বেলেগ কৰ্মচাৰীৰ দৰে আমাক যিখিনি দৰমহা দিব লগা আছে সেইখিনি আমাক দিয়ক মাননি দিয়ক দৰমহা দিয়ক আমি কাম কৰিম যিখিনি কাম দিয়ে আমি সেইখিনি কৰিম কিন্তু ইমান বোজা আমাক দিব নালাগে ইংলিছ টু ইংলিছ বোজা আমাক দিব নালাগে আৰু আমিও সেনেকাই খাটনি কৰোঁ আমাকো সেনেকাই চৰকাৰী দৰমহা হিচাপে আমাকো পইচা দিব লাগে আপোনালোকে যিটো দৰমহা দিয়াৰ কথা আছে আমাক 3000 কৈছিল কিন্তু 2000 দি আছে আমাক 3000 নিদিয়ে আৰু এটা কথা কৈছিল যে আশাবিলাকৰ যদি বেমাৰ আজাৰ হয় বছৰি 25000 কৰি এটা টকা দিব চিকিৎসা হ'বলৈ এনে আমাৰ যিবিলাক আশাকৰ্মী আছে বেমাৰ মানে সকলো আশাকৰ্মীৰে বেমাৰ হৈ আছে ডাঙৰ ডাঙৰ বেমাৰ হৈছে অপাৰেশ্যন কৰিব লগা হৈছে কিন্তু চৰকাৰৰ তৰফৰ পৰা টকা সহায় আমি এতিয়ালৈকে পোৱা নাই এককালীন 25000কৈ বছৰত দিব কৰিব দিয়ে ছাৰ্ভে যিমানখিনি আমাৰ পপুলেশ্যন আছে এটা কপি দিয়ে এটা কপিততো 20 জনৰহে মানুহ তাতে নাম দিব পাৰি তাৰপিছত আৰু MPWয়ে ক'ল যে আমাক এইখিনিয়ে কাম কিয় ইমান কামৰ বোজা দিয়ে আমি ঘৰত থাকিব নোৱাৰোঁ আমি সদায় চৰকাৰৰ মানে টিম আহি থাকে ঘৰৰ পৰা মানুহ মাতি লৈ যায় সেইখিনিয়ে যিমান মানুহ আহে সিমান কামৰ প্ৰেছাৰ এদিনা যদি আমি নাযাওঁ তেতিয়া আমাক ক'ব মানে গালি পাৰি থাকে NMO গালি পাৰে MPW গালি পাৰে তহঁতে কাম বাদ দিয়ক তহঁতে কামৰ মানুহ পইচাৰ মানুহ নহয় তহঁতে কাম কৰা মানুহ যদি কাম কৰিবই লাগিব কিয় কাম নকৰিব আমি মুৰি গ'লেও আমাক মানে কাম কৰি নিবই সিহঁতে আৰু যিখিনি আমাক টকা লাগে বহি লাগে সেইখিনি আমাক বহি নিদিয়ে এটা কপিহে দিয়ে তাৰ পৰা মানে জেৰক্স কৰিব দিয়ে আমাৰ পইচা নাথাকিলে আমি কি দিয়ে জেৰক্স কৰি ল'ম দিব লাগিব আৰু আমি কাম নকৰিম আমি 5 মাহ হৈ আমাক পইচা দিয়া নাই কামৰ আৰু 3000 টকা দিয়া কথা আছিল সেইখিনি টকা দিয়া নাই খালি 2000 টকা দি আছে তাও ৰানিঙত পইচা দিয়া নাই এমে কিমান খোজামদিত পইচা উলাই ল'ব লাগে সিহঁতৰ পৰা কিয় আমি কাম কৰি আছোঁ আমাৰ উচিত কৰ্মৰ পইচা
সেইটো মজুৰিৰ পইচা হয়, দৰমহাৰ পইচা নহয়। সেইখিনি আমাক মোকলাই দিয়াতে সিহঁতৰ কিবা অসুবিধা আছে নেকি? চৰকাৰেতো দিয়াই আছে, কিয় আমাক সেইখিনি পইচা মোকলাই নিদিয়ে?